নমস্কাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা আটাইলৈ বহুদিনৰ মূৰত আমি লগালগি হলো আৰু আজি এই বিশেষ দিনটোত আমি কিছু কথা পাতিম আজি স্বাধীনতা দিৱসৰ লগত সংগতি থকা কিছু কথা পাতিম এইবাৰ আমি জানুৱাৰী দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিছে এই আমাৰ প্ৰতিজন দেশবাসীৰ বাবে প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ দিন যদিও বিষয়টো স্কুলৰ পাঠ্যক্ৰমৰ লগত সংগতি থকা নহয় যেন লাগে কিন্তু আচলতে আমি প্ৰতিজন ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী আৰু স্কুলক ফলো কৰা প্ৰতিজন নাগৰিকে জানিবলগীয়া কিছু কথা আমি আজি আলোচনা কৰিম হয়তো আমি প্ৰায় সংখ্যকে জানে কিন্তু বহুতো ছাত্ৰ ছাত্ৰীৰ মাজত কিছু ক্ষেত্ৰত বা দেশৰ নাগৰিকৰ মাজত এনেকুৱা কিছু ক্ষেত্ৰত কিছু বিষয়ত কিছু কি কম কনফিউজন বা দুমোজা থাকে সেই বিষয়ে আমি কিছু কথা পাতিম এই শুভেচ্ছা দিয়াৰ অজুহাততে সাংবাদিক হ'ব খোজা শিক্ষাৰ্থীসকলৰ বাবে জানিবলগীয়া কিছু কথাও ইয়াত থাকিব নিশ্চয় এইবাৰ দেশজুৰি কিদৰে অমৃত মহোৎসৱ উদযাপন হৈ আছে সেই বিষয়ে আমি নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই আমি ইতিমধ্যে তিনিদিনীয়াকৈ 13, 14, 15 আজিৰ দিনটোলৈকে আমি স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে নিজৰ কিছু দায়িত্ব কৰ্তব্য পালনেৰে এই উৎসৱ আমি উদযাপন কৰিছোঁ আগতকৈ কিছু এইবাৰ স্বাধীনতা দিৱসৰ উদযাপনৰ প্ৰস্তুতি সেইবাবে পৃথক কিছু নিয়ম সলনি হ'ল সেই বিষয়ে আমি চমুকে কিছু কথা পাতিম আমি দেখিছোঁ এইবাৰ কি কৰিছোঁ আমি প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান ক্ৰমে আমি অমৃত মহোৎসৱ উদযাপনৰ বাবে 13, 14, 15 ঘৰে ঘৰে পতাকা বা হৰ ঘৰ তিৰংগাৰ যিটো কাৰ্যসূচী চলিছে সেইটো আমি ইতিমধ্যে গম পাইছোঁ তাৰ লগত পতাকাৰ লগত জড়িত কেইটামান আমি কথাও আলোচনা কৰিম প্ৰথমতে আমি ৰাষ্ট্ৰীয় পতাকাখনৰ কথাকে অলপ পাতোঁ যিহেতু আমি এইকেইদিন ৰাষ্ট্ৰীয় পতাকাক লৈ বিভিন্ন ধৰণৰ আলোচনা চৰ্চা চলিছে তাৰ নিয়মক লৈ নিয়মৰ সাল সলনিক লৈ কিছু কনফিউজন কি কৰিম কেনেকৈ কৰিম ইত্যাদি প্ৰায়খিনি কথা আমি জানো আমাৰ ৰাষ্ট্ৰীয় পতাকাখন আমি সকলোৱে চিনি পাওঁ ৰাষ্ট্ৰীয় পতাকাখনৰ বুৰঞ্জীৰ বিষয়ে আমি বাৰু ইয়াত দীঘলীয়া আলোচনা নকৰোঁ সেইখিনি বহুতেই জানে বা নাজানিলেও আজিকালি জানি ল'ব পৰা বহুত সুবিধা আছে কিদৰে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাখন বিভিন্ন ষ্টেজৰ মাজেদি বিভিন্ন সাল সলনিৰ মাজেদি গৈ বৰ্তমান যিখন আমি ৰাষ্ট্ৰীয় পতাকা হিচাপে দেখি আহিছোঁ সেইখনৰ পৰ্যায় পালেগৈ স্বাধীনতাৰ পিছত আচলতে স্বাধীনতাৰ কেইদিনমান আগতে 1947 চনৰ 22 জুলাইতে এইখন গৃহীত হৈছিল যি হওক তাৰ আগত বিভিন্ন ধৰণৰ ডিজাইন প্ৰস্তুত কৰা হৈছিল আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ আৰু শেষত গৈ আমি তিৰংগা পতাকাখন তিৰংগা শব্দটোত মই এটা কনফিউজন বহুতৰ আছে আহি আছোঁ সেইটো কথালৈকে আমি এই তিৰংগাখন লাভ কৰিলোঁ ওপৰত গেৰুৱা যিটো আমি অৰ্থবিলাক জানো আৰু মই কৈ থকাৰ বোধহয় প্ৰয়োজন নাই ত্যাগৰ সাহসৰ প্ৰতীক বগা শান্তিৰ প্ৰতীক সেউজীয়া আমাৰ কৃষিভূমিৰ লগত জড়িত প্ৰতীক মাজৰ যিটো চক্ৰ অশোক স্তম্ভৰ পৰা আনিছিল কিয় সেইটো আমি জানো 24ডাল তাত দণ্ড থাকে প্ৰতিডালৰ বিভিন্ন অৰ্থ থাকে ইত্যাদি কথাবোৰ আমি সৰুৰ পৰাই পঢ়ি আহিছোঁ সেইখিনিকে আকৌ নতুনকৈ চৰ্চা কৰাৰ বোধহয় প্ৰয়োজন নাই জাতীয় পতাকাখনৰ এইবাৰ বিশেষকৈ যিহেতু জাতীয় পতাকাৰ প্ৰচলন অলপ বেছি হ'ল ঘৰে ঘৰে পতাকা আহিল সেইদৰে জাতীয় পতাকাৰ প্ৰস্তুতি বা উৎপাদনৰ প্ৰক্ৰিয়াটো হ'ল তাৰ মাজত আমি বিভিন্ন ধৰণৰ বিসংগতিও আমি চকুত পৰিছে সেইবিলাক অন্তত নোহোৱাটো প্ৰতিজন নাগৰিকৰ আশা আকাংক্ষা আৰু কৰ্তব্য অন্তত জাতীয় পতাকাখনৰ কোনো খেলি মেলি নহওক জাতীয় পতাকাখন শুদ্ধভাৱে তাৰ যিটো আকাৰৰ নিয়ম সেইবিলাক পালন হোক সেইখিনি আমি অন্তত প্ৰতিজন নাগৰিকে চোৱা উচিত যেনেকৈ 3:2
3:2 যিটো এটা আকাৰৰ অনুপাত ধৰি দিয়া থাকে সেইটো পালন হৈছে নে নাই, ৰংকেইটা প্ৰকৃততে ব্যৱহাৰ হৈছে নে নাই, সেইবিলাক আমি চাব লাগে। সাংবাদিকসকলে এই ক্ষেত্ৰত মন কৰা উচিত। যদি ক'ৰবাত বিসংগতি হৈছে সেয়া দেশৰ বাবেই মৰ্যাদা হানিকৰ। অলপ আগতে আমি কি কৈছিলোঁ, তিৰংগা শব্দটোৰ কথাত আহিছিলোঁ। আমাৰ বহুতেই আমি লিখোঁ, অসমীয়াত যেতিয়া আমি লিখিম, হিন্দীত আমি তিৰংগা শব্দটো আমি শুনি আহিছোঁ, দেখি আহিছোঁ লিখা। অসমত বহুতে লিখোঁতে এইটো ক্ষেত্ৰত অকণমান সৰু খেলি মেলি কৰা দেখা যায়। ত্ৰিৰংগা লিখে কিছুমানে, যিহেতু 3টা ৰং আছে, শব্দটো ব্যৱহাৰ কৰে, ত্ৰিৰংগা পতাকা। আচলতে সেইটো বৰ শুদ্ধ নহয়, আচলতে তিৰংগা, এইটো নামবাচক শব্দ। তিৰংগা শব্দটোহে এই ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। হিন্দী বা অন্য যিকোনো ভাষাতে তিৰংগা শব্দটো ব্যৱহাৰ কৰোঁ আমি। যদি আমি 3টা ৰঙৰ কথা ক'ব কৈছোঁ, ত্ৰিৰংগ শব্দটো ব্যৱহাৰ কৰে। ত্ৰিৰংগ পতাকা, ঠিক আছে, 3টা ৰঙৰ কথা কৈছে, কিন্তু পতাকাখনৰ নাম আচলতে তিৰংগা। সেইটো নামবাচক শব্দ, গতিকে আমি সেইটো সলনি নকৰিলেই ভাল। এইটো এটা আমাৰ শিক্ষাৰ্থীসকলকে জানিবলগীয়া কথা। লিখোঁতে বা অন্ততঃ বাতৰি পৰিৱেশন কৰোঁতে এইবিলাক ক্ষেত্ৰত আমি মন কৰিবলগীয়া কথা আছে। তিৰংগাখনৰ ব্যৱহাৰৰ ক্ষেত্ৰত যিবিলাক নীতি নিয়ম ইতিমধ্যেই ধৰি থোৱা আছে, সেইখিনি আমি পালন কৰিব লাগে প্ৰতিজন নাগৰিকে। আগৰ পৰাই কিছু নিয়ম আমি জানো, এইবাৰ সাধাৰণ সালসলনি হৈছে। আগতে নিয়ম আছিল কেৱল 15 আগষ্ট আৰু 26 জানুৱাৰীতহে ৰাষ্ট্ৰীয় পতাকা লগোৱা, উত্তোলন কৰাৰ নিয়ম যিটো আছিল, এইবাৰ সেইটো 3 দিনীয়া কৰি দিয়া হৈছিল অমৃত মহোৎসৱৰ কাৰণে। আগতে নিয়ম আছিল সূৰ্যোদয়ৰ পিছত পতাকা উত্তোলন কৰি সূৰ্যাস্তৰ লগে লগে বা আগে আগে পতাকাটো নমাই থোৱাটো নিয়ম। এইবাৰ সেইটো কিছু সালসলনি কৰি 3 দিনৰ কাৰণে 24 ঘণ্টাই প্ৰতিটো ঘৰত পতাকা লগোৱাৰ নিয়ম কৰা হৈছে। এইখিনি কিছু সালসলনি। তাত বাহিৰে পতাকাৰ যিখিনি নিয়ম আমি মানিব লাগে সেইখিনি সদায় মানি চলাটো আমাৰ কাৰণে উচিত। সেইখিনি প্ৰতিজন নাগৰিকেই, প্ৰতিজন ছাত্ৰ ছাত্ৰী আৰু যদি সাংবাদিকসকল হয় তেওঁলোকৰ কাৰণে সেইখিনি বেছি দৰকাৰ, তেওঁলোকে যাতে বেলেগক সেইখিনি শুধৰাব পাৰে। ৰাষ্ট্ৰীয় পতাকাখন কেনেকৈ লগাম? ৰাষ্ট্ৰীয় পতাকাখন সদায় নিয়মমতে হ'ল আটাইতকৈ ওখ, মানে যদি বেলেগ পতাকাও থাকে তাৰ ওপৰত আমাৰ ৰাষ্ট্ৰীয় পতাকাখন লগোৱা নিয়ম। অন্য পতাকাৰ লগত ৰাষ্ট্ৰীয় পতাকা থাকিলে সেইখন সোঁফালে, বাকী পতাকাবিলাক বাওঁফালে ইত্যাদি বিভিন্ন ধৰণৰ নিয়ম আমি ৰাষ্ট্ৰীয় পতাকাৰ লগত ধৰি থোৱা ইতিমধ্যেই আছে। এইবাৰৰ যিখিনি নিয়ম সেইখিনি আমি ইতিমধ্যে গম পাইছোঁ। 3 দিনীয়া 15 আগষ্টৰ দিনা সন্ধিয়া কেৱল আমি সেইখিনি নমাব লাগিব আৰু উচিত মৰ্যাদাৰে ৰাষ্ট্ৰীয় পতাকাখিনি তাৰপিছত সংৰক্ষণ কৰিব লাগিব। ৰাষ্ট্ৰীয় পতাকাৰ কেতিয়াও মৰ্যাদা হানি হ'ব পৰা কোনো কামে আমি কৰিব নোৱাৰোঁ। য'ত ত'ত পেলাই থ'ব নোৱাৰোঁ, ফালিব নোৱাৰোঁ, চাফ চিকুণকৈ ৰাখিব লাগে ইত্যাদি ধৰণৰ নিয়ম। আৰু এই প্ৰতিটো নিয়মৰ লগত জড়িত কিছু আইনী ব্যৱস্থাও আছে। যদি আমি ৰাষ্ট্ৰীয় পতাকাখনক অপমান কৰোঁ, ভুলকৈ ব্যৱহাৰ কৰোঁ, তাৰ বাবে আইনৰ কিছু নীতি নিয়ম আছে, যাৰ আধাৰত আপোনাৰ মোৰ প্ৰতিজন নাগৰিকৰ ভুল কৰিলে, ৰাষ্ট্ৰীয় পতাকাখনক অসন্মান কৰিলে 3 বছৰ পৰ্যন্ত কিন্তু কাৰাদণ্ড হ'ব পাৰে। সেইটো ক্ষেত্ৰতো আমি সাৱধান হোৱা উচিত। ৰাষ্ট্ৰীয় পতাকা সন্মান কৰাৰ কাৰণে কোনো বাধ্যবাধকতা বা জোৰ জবৰদস্তি কৰিব নোৱাৰে, কিন্তু অসন্মান কৰিলে কিন্তু আপুনি দোষী সাব্যস্ত হ'ব পাৰে। ঠিক তেনেকৈ ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্ট্ৰীয় গীতৰ কথাটো এই বিষয়টোত খাটে। ৰাষ্ট্ৰীয় গীত আৰু ৰাষ্ট্ৰীয় সংগীত এইটো বিষয়তো বহুতৰ কিন্তু কনফিউজন থাকে। মই ছাত্ৰ ছাত্ৰীসকলৰ পৰা পাইছোঁ, সেইকাৰণে বিষয়টো আলোচনাৰ কাৰণে লৈছোঁ। ৰাষ্ট্ৰীয় সংগীত বা নেশ্যনেল এন্থেম আমি জানো জন গণ মন। কোনে লিখিছিল? কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে। ৰবীন্দ্ৰনাথ ঠাকুৰে 1911 চনতে সেইটো লিখিছিল আৰু সেইটো পিছত 1947 চনত স্বাধীনতাৰ মানে স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বুলি স্বীকৃত হ'ল। আচলতে 1950 চনৰ 24 জানুৱাৰীত সেইটো আনুষ্ঠানিক স্বীকৃতি লাভ কৰিছিল আমাৰ ৰাষ্ট্ৰীয় সংগীত বুলি। অৱশ্যে সেইটো গোটেই কবিতাটোৰ
প্ৰথম পদটোহে ৰাষ্ট্ৰীয় সংগীত বুলি স্বীকৃত আমি যিখিনি গাওঁ আৰু সেইটো গোৱাৰো কিছুমান নিয়ম নীতিৰ কথা আছে আমি সেইটো থিয় হৈ আচলতে সময়ৰো এটা আছে 52 ছেকেণ্ডৰ ভিতৰত ৰাষ্ট্ৰীয় সংগীতটো গাব লাগে ঠিক সেইদৰে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে লিখা এটা গীত বা কবিতা তাৰো প্ৰথম পদটোক আমি ৰাষ্ট্ৰীয় গীত বুলি স্বীকৃত কৰা হ'ল 1950 চনৰ 24 জানুৱাৰীত সেইটো ৰাষ্ট্ৰীয় গীতটো বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে লিখিছিল আচলতে 1876 চনত আৰু তেওঁৰ এখন উপন্যাস আনন্দমঠ উপন্যাসত তাক অন্তৰ্ভুক্ত কৰা হৈছিল পিছত 1950 চনৰ 24 জানুৱাৰীত ৰাষ্ট্ৰীয় গীত বুলি স্বীকৃতি লাভ কৰিলে তো এইখিনি আছিল ৰাষ্ট্ৰীয় গীত ৰাষ্ট্ৰীয় সংগীতৰ বিষয়ে কিছু কথা ইয়াত জানিবলগীয়া বহুত কথা থাকে ৰাষ্ট্ৰীয় সংগীতক লৈও বিভিন্ন চৰ্চা আলোচনা থাকে অসমৰ নামটোনো কিয় ৰাষ্ট্ৰীয় সংগীতত নোহোৱা অন্তৰ্ভুক্ত নহ'ল তাক লৈ আমি অসমীয়াসকলৰ বিভিন্ন সময়ত বিভিন্ন আলোচনা চৰ্চা বিতৰ্ক আহে সেইটো এটা বেলেগ কথা আনকি ৰাষ্ট্ৰীয় সংগীতক লৈ জনগণমনক লৈ আগতেও কিছু বিতৰ্ক আছিল যেনেকুৱা ৰবীন্দ্ৰনাথ ঠাকুৰে ইংৰাজৰ জৰ্জ পঞ্চমৰ যেতিয়া ভাৰতলৈ আহিছিল তেওঁৰ গুণানুকীৰ্তন কৰিবলৈহে তেওঁৰ প্ৰশংসাৰ বাবেহে জনগণমনতো লিখা বুলি কিছুমানে এটা প্ৰচাৰ কৰিছিল যিটো অৱশ্যে ৰবীন্দ্ৰনাথ ঠাকুৰে পিছত নিজেই খণ্ডন কৰিছে সেই অভিযোগ নস্যাৎ কৰিছে তো ইত্যাদি বিভিন্ন ৰাষ্ট্ৰীয় গীত আৰু ৰাষ্ট্ৰীয় সংগীতৰ কথা পাতিবলগীয়া বহুত থাকে আমি এইখিনি আলোচনা কৰিলোঁ আৰু এটা বিশেষ কথা মোৰ মনত আহিছে এই ৰাষ্ট্ৰীয় পতাকাৰ যেতিয়া কথা পাতিছিলোঁ আমি তিৰংগাৰ কথা 15 আগষ্ট স্বাধীনতা দিৱসৰ আৰু 26 জানুৱাৰী গণৰাজ্য দিৱসৰ যিটো পতাকা উত্তোলনৰ নিয়ম বা পতাকা উৰুৱাৰ যিটো নিয়ম সেইটোক লৈ বহুতৰ মাজত কিছু কিন্তু কনফিউজন দেখা যায় সেইটো আমি জানিবলগীয়া কথা বহুতেই জানেই বাৰু দোহৰাৰ প্ৰয়োজন নাই কিন্তু আকৌ কৈছোঁ আমি কি আজিৰ দিনটোত 15 আগষ্ট বা ভাৰতৰ স্বাধীনতা দিৱসত যিটো কৰা হয় সেইটো পতাকা উত্তোলন ফ্লেগ হোইষ্টিং তাত কি কৰা হয় ৰাষ্ট্ৰীয় পতাকাখন বা তিৰংগাখন আমি কি কৰোঁ তলতে বান্ধি ওপৰলৈ উঠাই লোৱা হয় তাৰপিছত এই গাঁঠিটো খুলি মুকলি কৰা হয় সেইকাৰণে আমি সেইটো পতাকা উত্তোলন সেইটো প্ৰতীকী আমি যে ব্ৰিটিছৰ পতাকাখন নমাই আমি ভাৰতৰ পতাকা সেইদিনা ওপৰত উঠাইছিলোঁ আমি স্বাধীন লাভ কৰিছিলোঁ প্ৰতীকী অৰ্থত গতিকে সেইটো পতাকা ফ্লেগ হোইষ্টিং শব্দটো ব্যৱহাৰ কৰা হয় ৰাষ্ট্ৰীয় পতাকাৰ উত্তোলন স্বাধীনতা দিৱসত আৰু গণৰাজ্য দিৱসত 26 জানুৱাৰীত যিটো কৰা হয় সেইটো কি কোৱা হয় ফ্লেগ আনফাৰ্লিং এইটো হোষ্টিং নকয় আনফাৰ্লিং কয় অসমীয়াত আমি পতাকা উৰুৱা উত্তোলন শব্দটো বৰ শুদ্ধ নহয় সেইটো ক্ষেত্ৰত পতাকা উৰুৱা বা কি ক'ব পাৰিম পতাকা উন্মোচন কৰা হেনে পতাকা উৰুৱা হয় পতাকাখন ওপৰতে থাকে পতাকাৰ যিডাল দণ্ড তাৰ ওপৰতে পতাকাখন বান্ধি থোৱা থাকে হয়তো ভিতৰত ফুল থাকিব সেইটো নিশ্চয় থাকে আৰু ওপৰতে পতাকাখন খুলি মুকলি কৰা হয় উৰিব দিয়া হয় গতিকে দুটাৰ মাজত নিয়মৰ কিছু পাৰ্থক্য আছে সেইটো আমি জানিব লাগে কেন্দ্ৰীয়ভাৱে যিটো উদযাপন ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস সেইটো আমি জানো স্বাধীনতা দিৱসত দেশৰ প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰি এই উদযাপন কৰে আৰু গণৰাজ্য দিৱসত দেশৰ ৰাষ্ট্ৰপতিয়ে পতাকাখন উৰাই গণৰাজ্য দিৱস উদযাপন কৰে এইটো আমাৰ এটা প্ৰচলিত নিয়ম গতিকে এনেকুৱা বিভিন্ন কথা আমাৰ জানিবলগীয়া থাকে ৰাষ্ট্ৰীয় পতাকাখনক লৈ ৰাষ্ট্ৰীয় গীত আৰু ৰাষ্ট্ৰীয় সংগীতক লৈ আৰু মূলতঃ দেশৰ স্বাধীনতাক সাৰ্বভৌমত্বক উদযাপনৰ প্ৰতিজন নাগৰিকৰ যিটো দায়িত্ব সেইটোক লৈ এইবাৰ আমি পালন কৰিলোঁ 3 দিনীয়াকৈ কিছু ক্ষেত্ৰত কিছু বিসংগতি ইতিমধ্যে চকুত পৰিছে সেইখিনি হ'ব নালাগে ৰাষ্ট্ৰীয় পতাকাখনক উচিত সন্মানেৰে
স্বাধীনতা দিৱসক উচিত সন্মানেৰে আমি পালন কৰিব লাগে এটা কথা ইয়াতে মনত পৰাত কৈ থৈ দিছোঁ কিছুমানে ৰাষ্ট্ৰীয় পতাকাক কাপোৰৰ দৰে এতিয়াও বজাৰত দেখা গৈছে যে চাৰ্ট টি চাৰ্ট আদি ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হিত বনোৱা হয় সেইটো কিন্তু আইনমতে শুদ্ধ নহয় এইটো ভুল দণ্ডনীয় বুলি আছে আনকি ৰাষ্ট্ৰীয় পতাকা গাত মেৰিয়াই লোৱা মৃতদেহৰ ওপৰত দিয়া ইত্যাদি নিয়ম ইত্যাদিবোৰো বাধা আছে কাৰোবাক ৰাষ্ট্ৰীয় মৰ্যাদাৰে কাৰোবাৰ মৃত্যুৰ পিছত যদি সন্মান প্ৰদৰ্শন কৰা হয় তেতিয়া কথাটো বেলেগ অন্যথা আমি কেতিয়াও মৃতদেহৰ ওপৰত ৰাষ্ট্ৰীয় পতাকা লগাব নোৱাৰোঁ যদি তেওঁক ৰাষ্ট্ৰীয় মৰ্যাদাৰে সেই সন্মান দিয়া নহয় মৰণোত্তৰ সন্মান দিয়া নহয় আমি গাত মেৰিয়াই লোৱা কাপোৰৰ দৰে পিন্ধা ইত্যাদি কাম আমি ৰাষ্ট্ৰীয় পতাকা কৰিব নোৱাৰোঁ সেইবিলাকো আইনমতে দণ্ডনীয় সেইবিলাক ক্ষেত্ৰত আমি প্ৰতিজন নাগৰিকে সাৱধান হোৱা উচিত ৰাষ্ট্ৰীয় পতাকাখনক আমি ৰাস্তাত পেলাব নোৱাৰোঁ জ্বলাব নোৱাৰোঁ ফালিব নোৱাৰোঁ ইত্যাদি অসন্মানবোৰ কৰিব নোৱাৰোঁ গতিকে সাৱধান থকা ভাল আজি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ বা ঘৰে ঘৰে লগোৱাৰ পিছত এই 3 দিনীয়াকৈ ঘৰে ঘৰে তিৰংগাৰ যিটো উৎসৱ সেইটোৰ পিছত যাতে ৰাষ্ট্ৰীয় পতাকাখনক আমি উচিত মৰ্যাদাৰে সংৰক্ষণ কৰোঁ ডাষ্টবিনত যাতে নেপেলাওঁ মাটিত এনেও আমি ৰাষ্ট্ৰীয় পতাকা কেতিয়াও মাটিত লগাব নোৱাৰোঁ সেইখন সদায় ওপৰত থাকিব লাগে সাৱধান হোৱা উচিত প্ৰতিজন নাগৰিকে প্ৰতিজন শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পতাকাখনৰ সন্মান ৰক্ষাৰ বাবে আকৌ স্বাধীনতা দিৱসৰ এই পবিত্ৰ দিনত প্ৰতিজন নাগৰিকক মোৰ ফালৰ পৰা স্কুলৰ ফালৰ পৰা শুভেচ্ছা প্ৰদান কৰিছোঁ আৰু স্কুলৰ বিষয়ে নতুনকৈ কোৱাৰ কথা নাই আপোনালোকে যিখিনিয়ে ইতিমধ্যে আছে জড়িত সেইখিনি জানে নতুনসকলে আহক জড়িত হওক কিবা কিবি কাৰণত আমি মাজত এটা দীঘলীয়া সময়ৰ কাৰণে স্কুলৰ পাঠ্যক্ৰম পাঠদানৰ কাৰ্যসূচীটো আগবঢ়াব পৰা নাছিলোঁ অতি শীঘ্ৰে সেইটো আমি আগবঢ়াম তাৰ বাবে আপোনালোকৰ প্ৰতিজনৰ সহযোগিতা লাগিব স্কুলক আগবঢ়াই নিয়াত আপোনালোকৰ দিহা পৰামৰ্শ লাগিব গতিকে পেজটো চেনেলটো লাইক কৰি ছাবস্ক্ৰাইব কৰাটো ক'ব নালাগে যদি আপোনালোকে জড়িত হ'ব খোজে নিশ্চয় সেইটো কাম কৰিব আহক দেশৰ এই পবিত্ৰ দিনটো তাকো এবাৰ কওঁ আমি জয় হিন্দ বন্দে মাতৰম